ছাত্ৰ ছাত্ৰীসকল, আজি চতুৰ্থ শ্ৰেণীৰ এটি নতুন পাঠ তোমালোকলৈ মই লৈ আহিছোঁ। তোমালোকে সকলোৱে মন দি শুনিবা বুলি মই আশা কৰিলোঁ। আজি পাঠত আছে শ্ৰৱণ আৰু দৰ্শন, পাঠ 2। এই শ্ৰৱণ আৰু দৰ্শন এটি ধুনীয়া গল্প। গল্পটো তোমালোকক মই চমুকৈ কৈ যাম, তোমালোকে সকলোৱে শুনি যাবা। এখন গাঁৱত দুজন বন্ধু আছিল। সিহঁত দুটাৰ নাম আছিল শ্ৰৱণ আৰু দৰ্শন। সিহঁত দুইটা পঢ়াত বহুত ভাল আছিল আৰু ভাল বন্ধু আছিল। কিন্তু সিহঁত দুইটাৰে স্বভাৱসমূহ বেলেগ বেলেগ আছিল। শ্ৰৱণৰ স্বভাৱটো আছিল পৰিপাটি আৰু দৰ্শনৰ স্বভাৱ আছিল অপৰিপাটি। শ্ৰৱণে চাফ চিকুণ কৰি ভাল পাইছিল, কিন্তু দৰ্শনে সি লেতেৰা কৰি ভাল পাইছিল। এদিন দুয়ো বিদ্যালয়ৰ পৰা আহি আবেলি খেলিবলৈ বুলি ওলালে। কিন্তু শ্ৰৱণে তাৰ জোতাযোৰ বিচাৰি নাপায় গোটেই ৰুমটো খেলি মেলি কৰি পেলালে। তাৰ জোতা বিচাৰি বিচাৰি সি ভাগৰি পৰিল। লগতে শ্ৰৱণেও তাৰ জোতাযোৰ বিচাৰিবলৈ লাগিল। শেষত দৰ্শনে ভাগৰি পৰা দেখি শ্ৰৱণে তাৰ জোতাযোৰ আকৌ এবাৰ বিচাৰিবলৈ বুলি ল'লে। শেষত দৰ্শনে তাৰ জোতাযোৰ তাৰ ভৰিতে দেখা পালে। শ্ৰৱণক ক'লে, চোৱা বন্ধু, মই জোতাযোৰ বিচাৰি পালোঁ। তাৰপিছত দুয়োটাই হাঁহিবলৈ ধৰিলে। তেতিয়া দৰ্শনে শ্ৰৱণক কৈছে, বন্ধু, মোক ক্ষমা কৰি দে। আজিৰ পৰা মই পৰিপাটি হ'বলৈ চেষ্টা কৰিম। এই বুলি দৰ্শনে শ্ৰৱণক ক'লে। ঠিক আছে, থুলমূলকৈ গল্পটো ইমানেই। এতিয়া এই পাঠটো মই তোমালোকক পঢ়ি দিম, তোমালোকে চাই যাবা। শ্ৰৱণ আৰু দৰ্শন দুয়ো বন্ধু, গাঁৱৰ ল'ৰা। তেওঁলোকৰ ইচ্ছা চহৰত পঢ়াৰ। সেইবাবে দুয়ো চহৰতে এটা ঘৰ ভাড়া লৈ পঢ়িবলৈ আহিল। দুয়ো একে শ্ৰেণীতে পঢ়ে। দুয়ো পঢ়াত ভাল, কিন্তু দুয়োৰে স্বভাৱ কিছু বেলেগ। এজন পৰিপাটি আৰু আনজন হ'ল অপৰিপাটি। শ্ৰৱণ সদায় পৰিপাটি, নিজৰ সকলো লাগতিয়াল বস্তু নিয়াৰিকৈ থয়। দৰ্শন কিন্তু তেনেকুৱা নহয়। তাৰ সকলো বস্তু বিশৃংখল হৈ য'তে ত'তে পৰি থাকে। তাৰ বাবে দুয়োৰে মাজত কেতিয়াবা বাদ বিবাদৰো সৃষ্টি হয়, মানে কাজিয়া হয়, কথা নিমিলে। দুয়ো পঢ়াশালিৰ পৰা যেতিয়া ঘৰলৈ আহে, দৰ্শনে তাৰ বস্তুবোৰ বিচাৰি নাপায়, কিয়নো শ্ৰৱণে পঢ়াশালিলৈ যোৱাৰ আগতে দুয়োৰে বস্তুবোৰ চিজিল কৰি থৈ যায়। এদিন আবেলি দুয়ো স্কুলৰ পৰা আহি খেলিবলৈ যাবলৈ ওলাল। দৰ্শনে তাৰ জোতাযোৰ বিচাৰি পোৱা নাই। বিচনাৰ তলত, চকীৰ তলত, মেজৰ তলত, আনহে নালাগে আলমাৰীৰ ভিতৰতো বিচাৰিলে। গোটেই কোঠাটো বিচাৰি চলাথ কৰিলে, কিন্তু ক'তো নাপালে। দৰ্শনে বিচাৰি বিচাৰি ভাগৰি পৰি ক'বলৈ ধৰিলে, মই ভাগৰি পৰিছোঁ। ইমান এটা ধুনীয়া আবেলি, মই খেলিবলৈ যাম বুলি ওলালোঁ। মোৰ জোতাযোৰকে বিচাৰি নাপালোঁ। গোটেই আবেলিটোৱে নষ্ট হ'ল। আৰুনো ক'ত বিচাৰি পাম? নাই, নাপাওঁ। এই বুলি কৈয়ে সি চকী এখনত খপকৰে বহি পৰিল। সি ভাবিবলৈ ধৰিলে, ক'লৈ গ'ল বাৰু মোৰ জোতাযোৰ? শ্ৰৱণেও দৰ্শনৰ জোতাযোৰ বিচাৰিবলৈ ধৰিলে। অৱশেষত সি ক'লে, ঠিক আছে, হয়তো বিচনাৰ তলত আছে, নহ'লে বা কাপবৰ্ডৰ তলত থাকিব পাৰে। দুয়ো আকৌ বিচাৰিবলৈ ধৰিলে, কিন্তু ক'তো বিচাৰি নাপালে। সকলোবোৰ বস্তু অদল বদল হৈ গ'ল। শ্ৰৱণৰ তেতিয়া খং উঠিল আৰু ক'লে, গোটেই পুৱাটো মই বস্তুবোৰ চিজিল কৰি থৈছিলোঁ আৰু তই খিচিৰি বনাই পেলালি। দৰ্শনে চিঞৰি ক'লে, মোক ক্ষমা কৰা ভাই। হঠাতে দৰ্শনে নিজৰ ভৰিখন ওপৰলৈ দাঙি নিজেই আচৰিত হৈ গ'ল। এয়া, পাই গ'লোঁ মোৰ জোতা। এইযোৰচোন মই পিন্ধিয়ে আছোঁ। গোটেই দিনটো পিন্ধি থাকিও মই মনেই কৰা নাছিলোঁ। দৰ্শনৰ কাণ্ড দেখি শ্ৰৱণৰ হাঁহি উঠিল। সিহঁত দুয়োটাই হাঁহি হাঁহি জঁপিয়াবলৈ ধৰিলে। দৰ্শনে তেতিয়াৰ পৰা পৰিপাটি হ'বলৈ প্ৰতিজ্ঞা কৰিলে। শ্ৰৱণে ক'লে, বাৰু, মই আৰু তোৰ এই অপৰিপাটি স্বভাৱটোৰ কাৰণে কোনো দোষ নধৰোঁ। এৰাধেৰাৰ মাজেৰে দুয়ো সুখেৰে থাকিল। ঠিক আছে, তোমালোকে গল্পটো শুনি নিশ্চয় ভাল পালা।
এইটো তোমালোকে ঘৰত পঢ়িবা। বহুত এটা ধুনীয়া গল্প। আৰু তোমালোকে সদায় পৰিপাটি হ'বলৈ চেষ্টা কৰিবা। ঘৰৰ বস্তুবোৰ সদায় পৰিপাটিকৈ ৰাখিবা। তোমালোকৰ পঢ়াৰ টেবুলখন সদায় পৰিপাটিকৈ ৰাখিবা। ঠিক আছে? আজিলৈ পাঠটো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।